নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল ৰাজীৱ দিহিঙিয়ালৈ। আজি আমি বহুত দূৰলৈ যাবলৈ ওলাইছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপোনালোকে গম পাব মই ক'লৈ গৈছোঁ কি কথা। আৰু যদিহে ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুন অহাসকলে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰি তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি বৰ্তমান পালোহি শদিয়া আৰু কি ঢলা শদিয়া দলং, মানে আমাৰ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকা সেতুৰ ওপৰত অকণমান দেখুৱাই দিছোঁ। পুৱা বৰ্তমান এতিয়া বজিলে 6:25। দেখিছে ব্ৰহ্মপুত্ৰৰ বুকুত চক কি ধুনীয়া, আৰু ব্ৰহ্মপুত্ৰৰ মাজত এইয়া দেখিছে নাই হেৰি পোষ্ট, কাৰেণ্টৰ পোষ্ট, কিমান হাজাৰ ভল্টেজ নাজানো। আপোনালোকে জানে যদি কমেণ্টত জনাব, কমেণ্ট বক্স খোলা আছে। অলপ আমাৰ ব্ৰহ্মপুত্ৰৰ বুকুৰ ভাগ দেখুৱাই দিছোঁ। প্ৰাকৃতিক দৃশ্য চক, অসমখন প্ৰাকৃতিক দৃশ্যৰে পৰিপূৰক, কি ধুনীয়া কি সুন্দৰ। এয়া বেলি উদয় হওঁ অৱস্থাত আছে, মানে হওঁ অৱস্থা কি আৰু হ'লেই ডাৱৰে ঢাকি ৰাখিছে। সঁচা কথা ক'বলৈ গ'লে আজি আমি গৈ আছোঁ পাছিঘাট ৰয়িং হৈ পিনে, ৰয়িং আৰু ডাম্বুক হৈ পিনে। এতিয়া বৰ্তমান আমি আছোঁ ৰয়িঙৰ পৰা অলপ আগত, ডাম্বুকৰ পৰা অলপ পিছত। ইয়াতে অলপ প্ৰাকৃতিক দৃশ্য দেখুৱাই দিছোঁ, মানে কি মনোমোহা কি ধুনীয়া সুন্দৰ প্ৰাকৃতিক দৃশ্য, গতিকে আপোনালোকক অলপ দেখুৱাবলৈ মানে ৰখি দিলোঁ। আৰু এই ভিডিঅ'টোৰ প্ৰায় মোৰ চেহেৰাটো দেখিবলৈ নাপাব, তথাপিও বেয়া নাপাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। তেনেহ'লে আগবাঢ়ি গৈ থাকোঁ ব'লক। তেনেহ'লে ডাম্বুকৰ বুকুত আপোনালোকে নিজে চাওক, ইমান ধুনীয়া এখন নদী, য'ত অকল শিলৰ সিদিনা আৰু এখন দলং নদীখনৰ ওপৰত। এইটো ৰাস্তা আমি এনেকৈ যামগৈ পাছিঘাট। আৰু আপোনালোকে নিজে চাওক নদীখনৰ অকণমানো পানী নাই, আৰু খৰালি ছিজনত মৰি গৈছে নদীখন। আৰু এইটো ৰাস্তাই এইপিনে গুচি যাম। এইটো এটা শিলৰ পাহাৰ, ভয়ংকৰ পাহাৰ। চাওক নদীখনৰ কিনাৰতে এইটো ৰাস্তাটো কিনাৰতে এইটো এটা ভয়ংকৰ এটা পাহাৰ। তেনেহ'লে দেৰি নকৰোঁ আগবাঢ়ি থাকোঁ ন, ব'লক আৰু। মাই গড, এখনেই আমাৰ নৰ্থ ইষ্ট, এখনেই আমাৰ অৰুণাচল, এখনেই আমাৰ নৰ্থ ইষ্ট, এখনেই আমাৰ অৰুণাচল। বাহ, ইয়াত আহি গোটেই জীৱন ধন্যবাদ। ইমান সুন্দৰ ঠাই, আপোনালোক পিছপিনে চাওক না, মোৰ মিনিমামটো কমচে কম 50-60 মিটাৰ ওপৰত আছোঁ আমি। তাৰ ওপৰত সেইবোৰ পাহাৰ আছে, চাওকচোন কি ধুনীয়া। সেইপিনে চাওক পাহাৰটো চাওক কি ধুনীয়া ভিউ, মা কসম। Oh my God, নচিব জীৱন জিন্দাবাদ, এইটোৱে জীৱন জিন্দাবাদ।
কি ধুনীয়া ভিউ আকৌ এবাৰ আপোনালোকক দেখুৱাই দিছোঁ ভিউ এই চাওক মা কচম ভিউ চাওক Awesome Arunachal কচম ৰে পাহাৰটোকে দাঙি লৈ যাওঁ লাগিছে বাপেকে ঝৰ্ণা আৱাজ শুনক আপোনালোকে মা কচম ভাই ই তল বে এইপিনে চক কমতি তল হাইটটো ঝৰ্ণা হাইটটো বগাকে জিলিকি আছে ঝৰ্ণা তামাম পানী পৰি আছে আপোনালোকে ঝৰ্ণা আৱাজ শুনিছে তামাম আৱাজ ই চক সেইটো শিল একদম কষ্টমত ওলাই আছে মজা আমি এতিয়া হাইকখন দলং পিনে যাম হাই পিনে এনেকে যাম হাইকখন দলং মা কচম আপোনালোকে ঝৰ্ণা আৱাজ শুনিলে তেনেহ'লে বলক আগুৱাই থাকোঁ আৰু ন আগলৈ আৰু বঢ়িয়া পাম বুলি মোৰ টাউনখন ডাঙৰ আছে টাউন পাচিঘাট বৰ্তমান এইখনেই পাচিঘাটত আমি যিটো কামৰ কাৰণে আহিছিলোঁ কামটো কৰি ল'লোঁ এতিয়া আমি ওলাই যাম ইয়াৰ পৰা ওলাই গৈছোঁ আৰু গৈ আছোঁ টাউনখন আপোনালোকক অলপ দেখুৱাই দিছোঁ পাচিঘাট কেনেকুৱা যিসকলে আহিছে দেখিতো পাইছে আৰু যিসকলে অহা নাই দেখি নাই পোৱা আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব চেনেলটো নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰি দিবলৈ আশা কৰি ব'লক আৰু আগবাঢ়ি থাকোঁতে বৰ্তমান আমি আহি বগীবিল পালোঁহি বগীবিল দলংখন অকণমান দেখুৱাই দিছোঁ বহুতে অহা নাই ভিডিঅ'টোৰ জৰিয়তে এনেকৈ দেখিবলৈ পাইছে আৰু নৰখোঁ বগীবিল দলঙৰ ওপৰত আমাৰ যিহেতু সময় নাই গতিকে ভিডিঅ'টো সমাপ্ত কৰিবলৈ সময় চাপি আহিছে গতিকে আপোনালোকক এনেকৈ বিদায় ল'ম আপোনালোকৰ পৰা আৰু তাকে আৰু চেনেলটোলৈ যদি নতুনকৈ আহি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব বুলি আকৌ এবাৰ আশা কৰিছোঁ বগীবিল দলং বৰ্তমান নামিছোঁ ডাউনটো এই ডাউন আছে যে ইয়াত পাইছোঁ ইয়াত কৈ থাকোঁ নেকি বগীবিল দলংখন তলত নমা নহ'ল গতিকে ইমানকৈ কৈ আপোনালোকৰ বিদায় লৈ